সকলে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছো। তো আজি মোৰ লগত আছে অভিলাষ বৰা। তো এওঁৰ এটা ইউটিউব চেনেল আছে, লিংকটো আছে হেৰি ডেছক্ৰিপশ্যনত আছে। তো এই যোৰহাটৰ ল'ৰা হয়। তো অভিলাষ বৰা বুলি আছে চেনেলৰ নাম, ইয়াত ডাইৰেক্ট কৰি দিছে অভিলাষ বৰা বুলি আছে। আৰু এওঁক এটা এতিয়া মেণ্টেল ট্ৰিক এটা দেখাম, ইফেক্ট এটা দেখাম। এওঁ এটা ভিডিঅ' কৰিলে মোৰ ওপৰত, সেইটো তেওঁ আপলোড কৰিব, সেইটো চাই চেনেলটো চাব। মোৰ চেনেলত মানে ইয়াৰ মানে এটা ভিডিঅ' আছে, ভিডিঅ' নেক্সট দুটামানৰ ভিডিঅ' আহি যাব। তো এতিয়া এওঁৰ এটা ইফেক্ট কৰিম মাইণ্ড ৰিডিঙৰ। তো কি হৈছে গতিকে অলপমান মই নচনাকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে আমি কনফাৰ্ম হৈ লৈছোঁ যে তোমালোকৰ একো ধৰণৰ ছেট আপ নাই, ৰাইট? মই তোমাক কোৱা নাই যে তোমাৰ বেংকৰ একাউণ্ট বিচৰা নাই যে পইচা 500 টকা দিছোঁ তুমি মোক হেল্প কৰি দিব। আজিহে লগ পাইছোঁ, আজি লগ পাইছোঁ, আজি ফাৰ্ষ্ট লগ পাইছোঁ। মই এনেই কথাটো শুনিছিলোঁ বাৰু মোৰ লগৰ পৰা। কিন্তু লগটো আজি পাইছোঁ। আৰু গতিকে সেইবোৰ একো ছেট আপ নাই আৰু পিয়'ৰ মেণ্টেলিজম হ'ব, ঠিক আছে? তো এতিয়া কি হ'ব, মই কাৰ্ড চিনি পোৱা নহয়, কাৰ্ডছটো এনেই চিনি পোৱা, ৰাইট? ঠিক আছে, মই এতিয়া মোৰ হাতত এজাপ ডেক আছে, ঠিক আছে? চাবি না, এজাপ ডেক আছে, কাৰ্ডছ আছে মানে। মই এনেকৈ মেলি ল'লোঁ। তুমি তাৰ পৰা এখন কাৰ্ড ল'লা, ভাবিলা, জাষ্ট ভাবিলা, কাৰ্ড এখন ল'লা আৰু চাই লোৱা আৰু চাই পেলাই তুমি সেই যোনটো কাৰ্ডটোৰ নাম্বাৰ হয় আৰু যোনটো চিম্বল হয় মনত ৰাখি থোৱা। কাৰ্ডখন চাই লোৱা আৰু চিম্বল আৰু হেৰিটো মনত ৰাখি থোৱা, ঠিক আছে? দেখিলা? অ'কে। চ' এতিয়া মই সেইটো মানে নিজে ভাবিলোঁ, নিজে ভাবি ল'ব লাগে, ঠিক আছে? তো এতিয়া কাৰ্ডখন তোমাৰ হাতত আছে, ইয়াৰ ভিতৰত ভৰাই থৈ দিয়া আৰু অ'কে। এতিয়া ভৰাই পেলাই মই পকেট ভৰাই থৈ দিলোঁ, ঠিক আছে? অ'কে। তো এতিয়া মই জনাই কিবা উপায় আছে নেকি? সেইটো নাই, সেইটোতো নাই, সেইটো মই নিজৰ মাইণ্ডত আছে, ঠিক আছে? তো ফাৰ্ষ্টে তুমি কালাৰটো ভবা, মোক চাওকচোন। কালাৰটো ভবা ফাৰ্ষ্টে, কালাৰটো ভবা। ব্লেক, ৰেড, ব্লেক, ৰেড, ৰেড, ব্লেক, ৰেড, ৰেড হয়, ৰেড। অ'কে, অ'কে। এতিয়া ৰেডৰ দুটা থাকে, এটা হাৰ্টছ, এটা ডায়মণ্ড। হাৰ্টছ মানে এই হাৰ্টছটো আৰু ডায়মণ্ড মানে এই বৰফিৰ নিচিনা, ঠিক আছে? তো তুমি এখন কমন কাৰ্ড ভাবিছা, বহুতৰ কাৰ্ডখন ভাবে তুমি ডায়মণ্ড ভাবিছা, ৰাইট? ডায়মণ্ড হয়, ৰাইট? আৰু কাৰ্ডখন বহুত কমন হয়। কাৰ্ডখন জাষ্ট তুমি মাইণ্ডত ভাবি থাকা। মই এইটো ধৰিলোঁ, মোৰ ওচৰত এটা চাৰ্কি আছে। মই কাৰ্ডখন মোৰ হাতত লিখি ৰাখিছোঁ, ঠিক আছে? মই এখন কাৰ্ডৰ নাম হাতত লিখা আছে আৰু মই ইয়াত দেখুৱাই দিছোঁ, চেঞ্জ কৰিব নোৱাৰোঁ। পাইছে? তোমাক দেখুওৱা নাই। ফৰ দ্য ফাৰ্ষ্ট টাইম তুমি কোৱা তোমাৰ কাৰ্ডখন কি আছিলে? মোৰ এইটো আছিলে এ আৰু ডায়মণ্ড। এ আৰু ডায়মণ্ড ৰেড। এইফালে খালি এটা ব্লেকত লিখি যায়, মই যেনিবা ব্লেকত লিখিছোঁ দেই। সেইটো চ' আশা কৰিছোঁ চাই ভাল পালা। বঢ়িয়া ভাল লাগিলে। অ'কে, চ' লাগিলে আৰু ইয়াৰ আগত মানে যিকেইটা দেখালে সেইকেইটা মজা। সেইটো ইয়াৰ চেনেলটোত আপলোড দিয়া হৈছে। তো ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, তাত গৈ পেলাই ফ'ল' কৰি ল'ব। আৰু যদি চাবলৈ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব আৰু ঘণ্টি বটনটো আছে সেইটো টিপি দিব, চব কৰি দিব যি কৰিবলৈ আছে। তো থেংক ইউ ছ' মাছ অভিলাষ, লগ পোৱাৰ কাৰণে। লগ পাই ভাল লাগিলে। তো ইমানে আৰু, বাই বাই। ধন্যবাদ, বাই বাই, জয় অসম।